নমস্কাৰ, মোৰ নাম অনুৰাগ শইকীয়া। ক'ভিডৰ পিছত অলপ মাতটো বহিলে, তথাপিও চেষ্টা কৰিছোঁ সংলাপ এটা ক'বলৈ, প্ৰিয় সংলাপ এটা শকুনি চৰিত্ৰৰ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা সুদূৰ দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অনিমসেবী। তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰীতাত্মাৰ কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ বুদ্ধিদাতা মাতু। আৰু বেছি পৰ নাই, হোৱা দিগন্ত প্ৰসাৰী লহ জিব্বা মেলি অগ্নিশিখা দপ দপকৈ জ্বলি উঠিছে। এই দুটি কৰি পতংগতা জাপ দিছে। কাৰ খাদ্য তাক নিবাৰণ কৰে? কাৰ খাদ্য তাক নিৰ্বাপিত কৰে? মূৰ্খ মানৱ, এফালে তেজৰ ঢৌ উঠিছে আৰু তই ভিতৰ ৰাগিনী তুলিছ। এফালে মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা বাঢ়িছ। নহয়, তই ঠিক কৰিছ, আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ।